বন্ধু বান্ধৱীসকল গীতামণি কিটচেনলৈ সকলোকে স্বাগতম জনাই আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে কঁঠালৰ ৰেচিপি। কঁঠালৰ পিঠা আপোনালোকে খাইছেনে বাৰু? কঁঠালৰ পিঠা বনাই মই আজি কঁঠালৰ পিঠা কেনেকৈ বনাই আহকচোন চাওঁ। এয়া কঁঠাল চাওক, এয়া কঁঠাল মই লৈ লৈছোঁ। কঁঠাল মানে হেৰি হ'ল চবে বেছিকৈ নাখায় তেনেকৈ, সেইকাৰণে মই ভাবিলোঁ পিঠাকে বনাই পেলাওঁ। সেয়া কঁঠাল মই এয়া চালনীত চালি লৈছোঁ। এয়া চালনীত মই এয়া এফুটা এফুটাকৈ এনেকৈ চালি ল'ম, এনেকৈ চালনীত চালি ল'ম। এয়া চাওকচোন ৰসখিনি কিমান ধুনীয়াকৈ ওলাই গৈছে, দেখিছে ৰসখিনি? এয়া ৰসখিনি ওলাই গৈছে। এনেকৈ চালিম। এয়া চাওকচোন মোৰ কঁঠাল পিছা হৈ গ'ল। এতিয়া মই ইয়াতে পিঠাগুড়ি মিক্স কৰি দিম। এয়া মই পিঠাগুড়ি লৈ লৈছোঁ। ইয়াতে অলপ অলপকৈ পিঠাগুড়িৰ লগত কঁঠালবোৰ মিক্স কৰি এনেকৈ লৰাই থাকিম। এয়া মই মিক্স কৰি লৈছোঁ। ইয়াত পানী নাই দিয়া, কঁঠালৰ ৰসতে মিক্স কৰি ল'ম। চেনিও নাই দিয়া যিহেতুকে কঁঠালটো বহুত মিঠা। ইয়াতে মই অকণমান বেকিং পাউডাৰ দিব লাগিব। মই এয়া মিক্স কৰাৰ পিছত দিম, মিক্স কৰি লওঁ আগতে। এয়া মোৰ মিক্স কৰা হৈ গৈছে। এতিয়া মই ইয়াতে অলপমান বেকিং পাউডাৰ দি দিম। বেকিং পাউডাৰখিনি মিক্স হোৱাৰ পিছত মই অলপ দেৰি ঢাকি পেলাই 10 মিনিটমান ঢাকি পেলাই থৈ দিম। তাৰপৰা তেলত এটা এটাকৈ ফ্ৰাই কৰিম। মই এতিয়া তেল দি ল'ম। মই মিঠাতেল দি বনাম আজি। ৰিফাইনটো চবেই ভাল নাপায় খাই, ৰিফাইন দি বনালে। এয়া মোৰ তেল গৰম হৈ গৈছে। এতিয়া মই এটা এটাকৈ দি যাম। এতিয়া ছিজনত এইবিলাক খাব লাগে, কঁঠালৰ পিঠা। কঁঠালটো সুদাকৈ বহুতে নাখায়, এনেকৈ বনালে নোখোৱা মানুহেও খাব। সেয়া চাওকচোন কি ধুনীয়া হৈছে। চাওকচোন পিঠাকেইটা কি ধুনীয়া হৈছে, কালাৰটো ইমান ধুনীয়া হৈছে। মই এতিয়া কাঢ়িব হৈ গৈছে, এইকেইটা মই এতিয়া কাঢ়ি ল'ম। মোৰ কঁঠালৰ পিঠা ৰেডি হৈ গ'ল। চাওকচোন কি ধুনীয়া হৈছে। আপোনালোকেও বনাই খাব দেই, বহুত টেষ্টি হৈছে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।